গুড মৰ্নিং বন্ধুসকল। চাওক আজি এটা ইণ্টাৰেষ্টিং বস্তু দেখাম। এছে অপৰাজিতা ফুল। আজি অপৰাজিতা ফুলদি চাহ খাম। ব্লু কালাৰ যোনটো আছে, ব্লু কালাৰৰ ফুল দি যেতিয়া চাহ বনাব, একচুৱেলি কালাৰটো ব্লু হৈ যায়। এতিয়া হোৱাইট কালাৰৰ যোনপাহ ফুল থাকে, এই কালাৰটো চেঞ্জ নহয়, কিন্তু ব্লু কালাৰৰ ফুলপাহৰ কালাৰটো যেতিয়া আমি চাহ বনাম তেতিয়াহ'লে ব্লু হৈ যায়। আৰু এয়া অপৰাজিতা ফুলৰ চাহ খালে বোলে বহুত উপকাৰ হয়। মই কণ্টিনিউ খাই আছোঁ, এসপ্তাহ 2 সপ্তাহমান হৈ গ'ল। হোৱাইট ফুল আৰু ব্লু দুইটা কালাৰ লৈছোঁ। আৰু বোলে মহৰ ঔষধি গুণ আছে। প্ৰকৃতিয়ে দিয়া বস্তু আমি লাভ উঠাব লাগে মানুহে। আৰু ইয়াৰ যোনটো আউট অফ ইণ্ডিয়া মাৰ্কেট, বহুত ভাল বোলে ইয়াৰ মাৰ্কেটটো। আৰু বহুত দামত এয়া চাহ আপোনাৰ বিক্ৰী হয়। চাহ যদি ইমানখিনি হৈ যাব। প্ৰথমতে আমি কি কৰিম, ইয়াত পানী দি পেলাই ধুই ল'ম, কাৰণ ইয়াৰ ভিতৰত পোক থাকিব পাৰে। পানী দি পেলাই ধুই ল'ম। প্ৰথমতে পানীত সোমোৱাই পেলাই অলপ সময় থৈ দিম। এতিয়া কি হ'ব, পোক ইয়াত থাকিলে পোকবিলাক আঁতৰি যাব। আৰু তাৰপিছত আমি কি কৰিম, এইটো ছিগি পেলাই ইয়াৰ ৰেণু যোনবিলাক আছে এইবিলাক আঁতৰ কৰি দিম। আঁতৰ কৰি দি অকল খালি পাহিকেইটা আমি এতিয়া চাহ বনাম। আৰু এতিয়া হৈ গ'ল। এতিয়া মই কি কৰিম, ইয়াৰ পৰা কি কৰিম, আমি এতিয়া এইটো ফালি পেলাম আৰু এইটো থ'ম। চাই লওক, এনেকৈ কৰিছোঁ। ইয়াৰ বহুত ঔষধি গুণ আছে, গতিকে খোৱা ভাল। চেনি তেনি একো নিদিওঁ, ইয়াত চেনি ব্যৱহাৰ নকৰোঁ, এনেকৈয়ে খাম। গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে। আপোনালোকে চাওক এয়া কালাৰটো কেনেকুৱা হৈ গৈছে। ইয়াৰ ধুনীয়া কালাৰ হৈ গৈছে, ব্লু কালাৰ। ইয়াত একো চেনি ব্যৱহাৰ কৰা নাই, বিনা চেনি আৰু বিনা চাহপাত। আমি এনেকৈ এতিয়া খাম। এই কালাৰ আপোনালোকে চাব পাৰে, এইটো চাওক ব্লু কালাৰ। এই ব্লু কালাৰ চাহ। দেখা পাইছে ব্লু কালাৰৰ চাহ। এতিয়া মই খাম। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে অন্ত পেলাইছোঁ।